আপোনালোকে এখন দেখিছে এডিআৰই গ্ৰেড 4 কাট অফ মাৰ্ক 2025 এডিআৰই মানে আজি কথা পাতিম আমি গ্ৰেড কাট অফৰ ওপৰত 10 পাছৰ ওপৰত কথা পাতিম কিহৰ ওপৰত কথা পাতিম 10 পাছৰ ওপৰত 10 পাছৰ কিমান যাব পাৰে কাট অফ 10 পাছৰ ওপৰত আজি ডিটেইলছত কথা পাতিম এডিআৰও আৰু কালিৰে কথা পাতিম আমি 8 পাছৰ ওপৰত 8 পাছৰ কিমান যাব পাৰে কাট অফ ফাইনেল কাট অফ আৰু যোৱা বছৰ কিমান গৈছিল আৰু এই বছৰ কিমান যাব পাৰে সবিশেষ এই ভিডিওটোত আপোনালোকক ডিটেইলছৰ সহকাৰে আলোচনা কৰিম গতিকে ভিডিওটো আপোনালোকে স্কিপ নকৰাকে ধুনীয়াকৈ কথাখিনি বুজি লওক আৰু চাওক ইয়াত চাওক 10 পাছ লিখিছো 2025 2022 চনত কিমান গৈছিল আৰু 10 পাছ 2025 2025 ত এবাৰ কিমান যাব পাৰে আপোনালোকৰ কাট অফ আপোনালোকে ভাবি আছে কাট অফটো বহুত যাব কিন্তু কাট অফটো ইমানো বেছি নাযায় আপোনালোকে চিন্তা নকৰিব কাৰণ কেলে যোৱা বছৰ আছিল আপোনাৰ লোকৰ নেগেটিভ মাৰ্কিং নাছিল আৰু এই বছৰ আপোনালোকৰ নেগেটিভ মাৰ্কিং আছে গতিকে নেগেটিভ মাৰ্কিং আছে যদি আৰু কাট অফটো ইমানো বেছি নাযায় আপোনালোকে যিমান যাব বুলি বহুতে ভাবি আছে বহুতে বনাই আছে 100+ কাট অফ যাব বহুত কিবা কিবি ধেৰ বনাই আছে ইমানো নাযায় মই আপোনালোকক সবিশেষ দি যাম কিমান কাট অফ যাব পাৰে আপোনালোকে চাই থাকক জেনেৰেল কেণ্ডিডেটসকলৰ 75 79 যোৱা বছৰ কাট অফ গৈছিলে জেনেৰেল কেণ্ডিডেটৰ যোৱা বছৰ কিমান গৈছিলে 79 আৰু এই বছৰ জেনেৰেলৰ যদি ল'ৰাসকলৰ কাট অফ যাব পাৰে 95 আৰু 110 মানে 95 বা 110 ভিতৰত আপোনালোকৰ কাট অফটো থাকিব এইটো এটা মই কাট অফ বনাইছো আৰু জেনেৰেল ছোৱালী কেণ্ডিডেটৰ যোৱাবাৰ গৈছিলে 68 আৰু এই বছৰ ছোৱালী কেণ্ডিডেটসকল কিমান যাব পাৰে 90 বা 100ৰ ভিতৰত মানে 90 বা 100ৰ ভিতৰত আপোনালোকৰ কাট অফ থাকিব এই বছৰত আৰু সি কেটেগৰী এই বছৰ কিমান যাব পাৰে কাট অফ আৰু যোৱা বছৰ গৈছিলে আপোনালোকৰ 73 এসসি কেটেগৰী কাট অফ গৈছিলে মেলসকলৰ আৰু এই বছৰ আপোনালোক যাব পাৰে 85 বা 100ৰ ভিতৰত আপোনালোকৰ কাট অফটো যাব পাৰে এসসি কেটেগৰী আৰু এসসিৰ ছোৱালী কেটেগৰী যোৱা বছৰ গৈছিলে আপোনালোকৰ 64 কাট অফ গৈছিল আৰু এই বছৰ যাব পাৰে এসসি কেটেগৰী ছোৱালীৰ আপোনাৰ 75 বা 90 ভিতৰত আপোনালোকৰ কাট অফ থাকিব ছোৱালীৰ আৰু এসটিপিৰ যোৱা বছৰ গৈছিল 71 আৰু এই বছৰ কাট অফ যাব পাৰে 80 বা 90 ভিতৰত আপোনালোকৰ এসটিপিৰ মানে লৰাৰ কাট অফ থাকিব আৰু এসটিপিৰ ছোৱালীৰ কাট অফ যোৱা বছৰ গৈছিল 62 আৰু এই বছৰ যাব পাৰে আপোনালোকৰ 70 বা 80ৰ ভিতৰত আপোনালোকৰ কাট অফ থাকিব আৰু এসটিএইচৰ লৰাৰ আপোনালোকৰ যোৱা বছৰ গৈছিল 63 আৰু এই বছৰ আপোনালোকৰ যাব পাৰে 68 বা 75ৰ ভিতৰত আপোনালোকৰ কাট অফ থাকিব পাৰে আৰু এসটিএইচ মানে ছোৱালী সকলৰ যোৱা বছৰ গৈছিল 56 কাট অফ গৈছিল আৰু এই বছৰ আপোনালোকৰ যাব পাৰে 60 বা 70ৰ ভিতৰত আপোনালোকৰ ছোৱালীৰ কাট অফ এই বছৰ যাব পাৰে আৰু ওবিসি আৰু এমওবিসি যোৱা বছৰ আপোনালোকৰ লৰাৰ কাট অফ গৈছিল 72 আৰু এই বছৰ যাব পাৰে আপোনালোকৰ মানে লৰাৰ কাট অফ 90 বা আকৌ আপোনালোকৰ 105 কাট অফ যাব পাৰে মানে 90 বা 105 কাট অফ আপোনালোকৰ যাব পাৰে ওবিসি আৰু এমওবিসি ছোৱালীৰ আপোনালোকৰ কাট অফ 63 যোৱা বছৰ গৈছিলে এই বছৰ আপোনালোকৰ যাব পাৰে 85 বা 95ৰ ভিতৰত আপোনালোকৰ কাট অফ যাব লাগে আৰু ইডব্লিউএছৰ যোৱা বছৰ গৈছিল আপোনালোকৰ 73 গৈছিল আৰু এই বছৰ যদি 90 বা 105 আপোনালোকৰ কাট অফ যাব মানে লৰাসকল আৰু ইডব্লিউএছৰ ছোৱালীসকল আপোনালোকৰ 61 বা 85 61 যোৱা বছৰ কাট অফ গৈছিল আৰু এই বছৰ আপোনালোকৰ 85 বা 95 আপোনালোকৰ কাট অফ যাব পাৰে আজি এই কাট অফটো আমি কিহৰ ওপৰত আলোচনা কৰিলো 10 পাছ 2025 কাট অফ ভিডিও মানে 2025 চনৰ আপোনালোকৰ কিমান যাব পাৰে কাট অফ আপোনালোকৰ 10 পাছৰ ওপৰত আজি ডিটেইলছত এই ভিডিওটোত কথা পাতিলো আৰু কালিলে আমি কথা পাতিম 8 পাছৰ ওপৰত কালিলে আমি কথা পাতিম 8 পাছৰ ওপৰত গতিকে আপোনালোকে চাব ভিডিওটো চেনেলত যদি প্ৰথমবাৰ আহিছে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব এনে ধৰণে ভিডিও আমি বনাবলৈ বহুত মোটিভেশন পাওঁ কাইলে আমি কথা পাতিম 8 পাছৰ ওপৰত কথা পাতিম আপোনালোকে গম পালে চাই লওক স্ক্ৰিনশ্বটটা ধুনীয়াকৈ মাৰি লওক কথাখিনি নহলবা বুজি পাই লওক এই বছৰ আপোনালোকৰ কিমানটো কাট অফ যাব পাৰে আপোনালোকৰ এই ফালৰখিনি যে দেখিছে এই ফালৰখিনি এবাৰ 2025 চন মই লেখা আছে 25 চনৰ ইমানটো কাট অফ যাব পাৰে আৰু 2022 চনৰ যোৱা বছৰ ইমান গৈছিল আপোনালোকৰ ইমানো কাট অফ বেছি নাযায় মই যিমানটো বনাইছো হয়তো ইমানৰ ভিতৰতে থাকিব হয়তো তাতকে 2-1 কমিব পাৰে 2-1 নেবাহে কাৰণ কেলে নেবাহে আপোনালোকৰ নেগেটিভ মাৰ্কিং আছে নেগেটিভ মাৰ্কিং থাকিলে আপোনালোকৰ মাইনাসটো সবৰে লাগিবই 100% যোৱা বছৰ নেগেটিভ মাৰ্কিং নাথাকিলে কাৰণে আপোনালোকৰ তথাপিতো ইমান কাট অফ গৈছিল কিন্তু এই বছৰ নেগেটিভ মাৰ্কিং আছে ইমানৰ ভিতৰতে কাট অফ যাব আৰু এই বছৰ পুষ্ট সংখ্যাও কম হেতু কাৰণে কম্পিটিশন হ'ব যেতিয়া ইমানৰ ভিতৰতে এটা কাট অফ যাব আপোনালোকে ভিডিওটো চাই কেনেকুৱা পালে আৰু আপোনাৰ মতামত কি মই যেটো কাট অফৰ ভিডিও বনাইছো সমানে যাব নে নাযায় আপোনালোকৰ মতামতটো জনাব মোক কমেন্ট কৰিব তেতিয়া মোৰ মনটো ভাল লাগিব যে মই কাট অফৰ ভিডিও এটা ভাল বনাইছো যদি কাট অফৰ ভিডিওটো চাই যদি ভাল লাগে আপোনালোকে ভাল লাগিছে বুলি এটা কমেন্ট কৰি দিব আমি তেতিয়া মোটিভেশন বহুত পাওঁ এনেকা ভিডিও বনাব নেক্সট ভিডিও কাইলে যদি আপোনালোকৰ মই 8 পাছৰ ওপৰত বনাই দিম বুলি কৈছিলো যদি 8 পাছৰ ওপৰত যদি কাইলে ভিডিও এনেকুৱা এটা ভাল ভিডিও এটা যদি লাগে আপোনালোকে কমেন্ট কৰিব এডৰা 8 পাছৰ ওপৰত ভিডিও এটা দিয়ক আৰু মোৰ ইউটিউব চেনেলটো যদি প্ৰথম পাইছে আপোনালোকে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোৰ ভিডিওটো যদি ভাল লাগিছে আপোনালোকে যিমান পাৰে শেয়াৰ কৰিব ধন্যবাদ